দ্য আৰ্ট এণ্ড দ্য আৰ্টিষ্ট দিৱালী সকলোলৈ বহুত বহুত শুভেচ্ছা। ইহঁতে ইপিনে কি কৰিছে চাওকচোন। গাঁৱত আমি কথা বুলি কয় এইবিলাক। বাৰু পুলুক লগাই দিছোঁ কলগছ কাটিবৰ কাৰণে। দিৱালীৰ চাকি জ্বলাব লাগিব নহয়। ৰাস্তাতে এটা কলগছ আনি পুতি দিলে ধুনীয়াকৈ, আৰু মহাই বাঁহ কেইডালমান কাটি দিলে তাতে লগাবৰ কাৰণে। আৰু দেউতাই ইপিনে চাকি তাকি ধুই ধুনীয়াকৈ ৰেডি কৰিছে, মায়ে সূতা যোগাৰ কৰিছে। মই কলগছৰ তলখিনি ধুনীয়াকৈ মচি কাচি দিলোঁ, আৰু গধূলি হোৱাৰ পিছত গোটেইকেইজনে মিলি চাকি জ্বলালোঁ। আমাৰ গাঁৱত লাইটৰ ইমান এটা ব্যৱহাৰ নহয়, সেইকাৰণে ঘৰ চাৰিওফালে চাকিয়ে জ্বলাইছোঁ। সকলো অহাৰ পিছত ফটকা ফুলজাৰি এইবিলাকেৰে অলপমান ধেমালি কৰিলোঁ। আমাৰ দিৱালী বাৰু ঠিকে গ'ল। আশা কৰিছোঁ আপোনালোকৰো ভালে কুশলে গ'ল, আৰু ৰং ধেমালিৰ মাজতে যাতে সকলোৱে পৰিৱেশৰ প্ৰতিও চিন্তাটো ৰাখে। এই ঠাইখিনিৰ কথা সবিশেষ মই কেতিয়াবা নেক্সট ভিডিঅ'ত জনাম বাৰু। আজিলৈ এৰিছোঁ, বাই।